মই জানি বুজি কৰা নাই নহয় কিবা আপোনাৰ মুখখন কম নহয় দিয়ক একদম একদম চুপ থাকা তুমি আৰু 2020 টো একেই যেতিয়াৰ পৰা আহিছা অশান্তি অকল অশান্তি মই কপালে ফোন কৰি লগাই দিম আকৌ অকল 2020 কৰি থকা হেল্ল' অ পপা অ হেৰি নহয় মই বৃদ্ধ পেঞ্চন পাম নাপাম বাৰু বৃদ্ধ পেঞ্চন কেলে মানে তুমি সোধা আকৌ এই আমাৰ শাহুজনীয়ে বৃদ্ধ পেঞ্চন পাওঁ বুলি ইমান লেবেল মাৰে অ পপা মোৰ নামটো বৃদ্ধ পেঞ্চনৰ ফৰ্মত ফিল আপ কৰি দিয়া না পপা অ কিবা এটা কোৱা না পপা অ ৰাখিছোঁ বৰ ভাগৰ লাগিছে অ কি মুচনত বহি থাকা হে তুমি ভালকে বহা বোৱাৰী চালেগে অ চালোগে কেনেকুৱা বা হাজাৰ গুণে ধুনীয়া ৰূপে গুণে তোমাতকে আমাৰ ইহে কি আনিলে আৰু মই পপালে ফোন কৰি লগাই দিম আকৌ মোক দেখিবলৈ বেয়া এ হ'ব থোৱা তোমাৰ পপা বেটি দিন দুপৰতে ফেনখন দি থৈ দিছে অ এজনীয়ে ফেনখন কেলে অফ কৰি দিলা কিয় তুমি বাপেৰৰ ঘৰৰ পৰা আনিছিলা নেকি সেইবুলি মই ইমান গৰমত এনেকে থাকিব পাৰা নি ঘৰৰ পৰা নানিলো বুলি লোৱা এইখনে বিচা মইহে লাইটৰ বিল দিওঁ পেঞ্চনৰ পইচা কেইটাই মই বেছি কৰে আইও মোৰ শাহুজনী অ মই একদম কাৰোবাৰ নুশু কিন্তু মাৰ লগত দেই ইমান উপনি আছে বুলি মই জনা হলে নুশুনত থাকিব পৰা নাই হে কিমান খজু আছে মুইজনী এজনী অ বোৱাৰী তুমি চেনি আৰু নিমখৰ মাজত পাৰ্থক্য জানা নে নাজানা জানো কিয় চাহত যে চেনি সলনি নিমখ দি দিলা এইসোপা কেনেকে খাম এতিয়া মই জানি বুজি দিয়া নাই নহয় হ'ব দিয়ক মানুহ মাত্ৰে ভুলা খাওক আৰু তেনেকে মোবাইলে খাই দিছে আৰু কলিজাখন ঐ অথনিয়াৰ পৰা এইখিনি ৰখি পেলাই কথা পাতি আছে যে কোন লাগে মই বহুত দেৰিৰ পৰা চাই আছো কোন কিয় লাগে ন আপোনাক বাপেৰৰ আগত লগাম ৰ আজি অ লগাই দিব কালি যে চশমা পিন্ধা খোলা এটা যে দুখত থৈ গৈছিলে সি পেহী আপোনাক আপোনাৰ লিলিবাই চলি আছে ৰচোন ৰ পেহী এজনী হয়নো ধেমালিটোও কৰিব নাপায় নে তোৰ লগত পাই এখন নলগাও নহয় কথা তই আকৌ কিনো বকি আছ জিতি ধেমালিহে কৰিছো হয় দিয়ক আপোনাৰো মানে লিলিবাইটো চলি আছে কৈ দিম মই কিন্তু মোৰ কথা ক'লে ধেমালি কৰিছো পেহী এজনীয়ে হ'ব যাওক তেতিয়াহ'লে নকওঁ নহয় দিয়া সেনেকুৱা অ ভণ্টি জানা নেকি ৰোহিত হল কৰা কি ক'লে ৰোহিত দাহঁতৰ ঘৰ ক'ত জানা নেকি বাৰু অ চশমা পিন্ধা ৰোহিত দা নেকি বাৰু হয় হয় অ তেওঁলোকৰ ঘৰ নালাগে অভাৰ এক্টিং মই নিজে বিচাৰি ল'ম দিয়া তুমি লাগি থাকা অ হ'ব যাওক বিচাৰি ল'ব দেই নিজে কি হলো ঘৰৰ পৰা কৰোণা চৰোণা লৈ অহা নাইতো কাঢ়িবও নোৱাৰি মানে অথনি মাক পানীকণ দিলো হাতছে এটা আহিলে বুলি মই হেনো ঘৰৰ পৰা হেনো কৰোণা লৈ আহিছো পপা ইমান মৰমত ৰাখিছে কলৈকো যাবলৈ দিয়া নাই কৰোণা হ'ব বুলি তোমালোকৰ মায়ে তেনেকে প্ৰতিটো কথাতে খুদ ধৰি থাকে মই বৰ বেয়া পাওঁ কিন্তু দেই তোমালোক শাহু বোৱাৰী যি লাগি থাকা তাৰ মাজত মোক নুসুমিয়াবা দেই নালাগে সোমাবলৈ ক'বও নোৱাৰে একো এটা মাকক আমাৰ পপা হোৱালে ক'লেহেঁতেন পাই